ধন হন্তে গর্ব বাঢ়ে, গর্ব হন্তে মদ, এ মদ বাঢ়ে অহংকারে, বুদ্ধি করৈ হত, স্মৃতি নষ্ট হয়ে জানা, গর্ব অহংকারে, অজ্ঞান আন্ধাৰে সখী নৰকৰ পৰে। এইকাৰণে মোৰ অনুৰোধ থাকিব ভাগৱতৰ পৰা, যেতিয়া আপোনাৰ ঘৰলৈ কোনোবাই ভোক বা পিয়াহত আহি পেলাই চাউল বা পানী অকণ বিচাৰে, আমাৰ বহুত মানুহে আজিলৈকে বৃহস্পতিবাৰ দিব নালাগে বুলি কয়, আজি সোমবাৰ দিব নালাগে বুলি কয়। কিন্তু আপুনি নিজক প্ৰশ্ন কৰকচোন, আজি ৰাতিপুৱাৰ পৰা কাইলৈলৈকে নাখাব, আপুনি পেটটো কৈ দিয়ক যে আজি সোমবাৰ দে, একো নাপাবি, মানিবনে আপোনাৰ ফাংচনে? আপোনাক কোনো কাৰণত নামানে। এইকাৰণে ভাগৱত লিখিছে, যিটো ধন সাঞ্চি বিষ্ণু বৈষ্ণৱ কণে, গৃহাগত ভৈলে যদি নাই বুলি খেদে, ধন ধন বুলি কান্দে বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে, কৃষ্ণ কৃষ্ণ বুলি। সেইকাৰণে বাপসকল, আমাৰ নামঘৰ মণিকূটটো দি দিম বুলি কোৱা মানুহ বহুত আছে। ঘৰৰ মণিকূট বহুতেই দিয়ে আজি। বাটচৰা এটা বোলে মই বনাই দিম বুলি কয়, কিন্তু সেইটোৱে আপোনাৰ দান নহয়, মনত ৰাখিব। যদি ভোকত যোৱা এজনক আপুনি এমুঠি চাউল দিব পৰা নাই, আটা তাৰিত অহাজনক যদি আপুনি ভাল পৰামৰ্শ দি পেলাই উদ্ধাৰ কৰিব পৰা নাই, আপুনি নামঘৰ 10টা দান দিলেও কলিযুগত কৃপা লাভ কৰিব নোৱাৰিব। সেইকাৰণে আমাৰ ভাগৱতে লিখিছে, যিটো ধন সাঞ্চি বিষ্ণু বৈষ্ণৱ কণে, গৃহাগত ভৈলে যদি নাই বুলি খেদে, তাৰ পাছৰ জন্মত কি কৰিব? ধন ধন বুলি কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে, কৃষ্ণ কৃষ্ণ বুলি। কিমান ধুনীয়া চিকিৎসা দিছে। গতিকে সেইকাৰণে বাপ বান্ধৱ মাতৃসকল, যে আমি কলিযুগৰ যিহেতু জীৱ, আমি দান দক্ষিণা নেদেখাজনক দিয়া মানুহ বহুত আছে, কিন্তু দেখাজনক আপুনি ধন দিছে নাই সেইটোহে ডাঙৰ কথা। সেইকাৰণে ভাগৱতেও কৈছে, গীতাও কৈছে, আজি অন্যান্য শাস্ত্ৰই কৈছে যে ধনৰ পৰা আনন্দ পাবলৈ হলে কি কৰিব লাগিব? ঈশ্বৰৰ কৰ্মীয় ব্যয় ধনৰ সম্ফল, নুহি ধন তাৰ বান্দৰৰ নাৰী। গতিকে আমি সৎ কামত যেতিয়ালৈকে ধন নলগাম, তেতিয়ালৈকে ধনৰ পৰা আমি আনন্দ উপলব্ধি বা লাভ কৰিব নোৱাৰিম। সেইকাৰণে হে ৰজা, মানে বেমাৰটো ৰজা গাতে আছিল, ৰজাৰ গাত থকা বেমাৰটোকে কেন্দ্ৰ কৰি পেলাই ৰজাকে ঔষধ দিব লগা হৈছে। ৰজাই বুজি পালে যে বেমাৰটো মোৰ গাতে আছে নেকি বাৰু। তেওঁ বেমাৰৰ পৰা নিষ্পত্তি কৰিবৰ কাৰণে আকৌ ভাগৱত ধৰ্ম গ্ৰহণ কৰিব লগা হ'ল। গতিকে ধনে মানুহক কেতিয়াবা অৰ্থৰ মূলো কৰে, আৰু ধনে কেতিয়াবা অনৰ্থৰ মূলো কৰিবলৈ দেখিবলৈ পোৱা যায়। গতিকে ধনৰ প্ৰয়োগ নীতিটো আমি ভাগৱতৰ পৰা গ্ৰহণ কৰিব লাগিবই, নহলে ধনৰ পৰা কেতিয়াবা মানুহ বিপদৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে। ইয়াৰ পাছত কি কৈছে আমি অকণমান কৈছে, ৰাজমন্ত্ৰী হব কক
রিবে বয়স পাছে অন্ন হবে দেব সেব কোৱা মাত তো আছে হিৰামি গজবাজি প্ৰজা বৈশ কৰি লক্ষ্যে লক্ষ্য জিনিবে পাছত শত আশয় বিপক্ষ মোতে খাটিবে ক যত নিপতি মহন্তে ভাইব পৃথিৱীত হবে সাগৰ প্ৰযন্ত্ৰে এৰা যেন আশা পাখে বন্ধ কৰিলে হৃদয় এই কাছত নৈ দেখি অন্ত কাকুৰা যাচয় কৃষ্ণ কৃষ্ণ হে ৰাম চিন্তিলে মাত্ৰ নিশি জিল মনোৰথ আলোচন্তে কত ৰাজা গৈল পথ হে ৰাম কৰিলে যিটো খাতু দৃপয়োধিকাৰ তথাপি নপাইল তৃষ্ণা সাগৰ পাৰ ইন্দ্ৰিয় কদমে মুক জিনিবাক লাগি তাত পরে নাই মন্দ পরময় ভাগী ইন্দ্রিয় কদমী যদি ভজে ভগবন্ত পাৱে মুখ্য ফল আত সুখয় পৰ্যন্ত অসংখ্যাত মনো মনো তনয় সমস্ত মুখ এৰি সহস্ৰেষ হস্ৰে গৈল অস্ত মুহুৰ নিমিত্ৰে হবে প্ৰাণকো খুজাই যথা হন্তে আইল গৈল তথাতে দুনাই হে ৰাম কেহু বোলে মোৰ ইটো পৃথিৱী মংগল নুহি তোৰ বলে কতো নৃপতি নিষ্ফল হে ৰাম অন্যে কৰে যুদ্ধ প্ৰজা ক্ষয় অংকাৰ মোক লাগি চিন্তে আপোনাৰ মহামাৰ মোৰ পদে কৰে যুদ্ধ সুহিদ সুদৰে ভাই ভাই কোপে কটা কতি কৰি মৰে হে ৰাম মুহুৰ নিমিত্ৰে পিতা পুত্ৰে যুঁজে আহি
ইহা দেখিতে মোৰ উঠে আতি হাঁহি সপ্তদ্বীপ পৃথিৱী জিয়া বাহু বলে কৈক গৈলা মহাৰাজা সব সমদলে মই ৰহি আছো সবে মোতে ভৈল চাই কালে সংহৰিলে সতী সন্ততিও নাই হে ৰাম পৃথিপুৰু ৰুবা গাধি মান্ধাতা জাতি খতাংগ সাগৰ গয় অৰ্জুন জাতি হে ৰাম তৃণ বিন্দু দিলি পধুম ধুহাম শান্তনু নৈ সধনৃগ নহুষ কাতকুথ হে ৰাম সত্যজিত যুজনাথ অযদ শৰথ অম্বৰীষ ভৰতনা ভাগ ভগীৰথ মুচুকুন্দ যদুৰ ভূ দাসৰথী ৰাম মুকতে যি গৈল নুপু ৰিল মন কাম হিৰণ্য কশিপু পিত্ৰ শালবন ৰাৱণনু মুচি শুম্ভ নিশুম্ভ তাৰক এ যাহাৰ আগত ইন্দ্ৰ পতংগ পৰায় কালৰ হাতত দেখা সবে ভৈ লসায় আনু খবৰাজ যত দৈত্যয় পৰ্যন্ত সবে মহা দুখ মহা বলি বুদ্ধিমন্ত কালৰ হাতত সবে ভৈল চূৰ্ণীকৃত কেৱলে সে কথা মাত্ৰ আছে পৃথিৱীত ৰামতন্ত মমতমূত আছিল সবাৰ এজনে কোন পাইলে তৃষ্ণা সাগৰৰ পাৰ অন্তকালে সবাকুমি লীল বিসংগতি হৈ গইলা এৰি মোক যিসব নৃপতি মোতে উপজিয়া সবে মোতে ভৈল চাই যেন জল বুদ বুদ জলে লীন যাই তথাপিনে দেখৈ কিনো মোহে অন্ধ মতি এহি বুলি সদায় গা অন্তবসুমতি বাৰু কৃষ্ণ আমি একদম খুব দীঘলীয়া ব্যাখ্যা পাঠ হৈছে আৰু আলোচনা আমাৰ একদম চমু হ'ব গতিকে সেই বাবা বান্ধৱ আই মাতৃসকল আমাক ভাগৱতে দুটা কথা ইংগিত দিছে সকীয়াই দিছে প্ৰথম কথা কৈছে যে বৰ্তমান সময়ত
ককাই আৰু ভাইৰ মাজত বোলে পৰিচয়টো ছিন্ন বিচ্ছিন্ন হৈ যাব। আৰু 2 নম্বৰ পিতা পুত্ৰৰ মাজত চিনাচিটো নাইকিয়া হোৱা হয়তো কেছ মামলা হ'ব পাৰে। কিয় কাৰণে হ'ব পাৰে? ভূমিৰ কাৰণে হ'ব বুলি কৈছে। ভূমি মানে হ'ল পৃথিৱী, পৃথিৱী মানে হ'ল মাটি। মাটিৰ কাৰণে ককাই ভাইৰ লগত চিন নোহোৱা হ'ব। মাটিৰ কাৰণে পিতা পুত্ৰৰ মাজত চিন নাইকিয়া হ'ল, মেল মোকদ্দমা কৰিব লগা হ'ব পাৰে। সেইকাৰণে বাপ বান্ধৱ আইমাতৃসকল যে ৰামায়ণৰ এটা কাহিনী নকলে কথাটো ভাল নালাগিব। ৰামায়ণৰ পৰা ল'ব লগা এটা দৰ্শন লৈ পেলাই ইয়াৰ লগত আমি অকণমান মিলাই চাব লাগিব। আপুনি সকলোৱে জ্ঞাত যে ৰাম ৰাৱণৰ যুদ্ধ হ'ল। ৰামৰ হাতত ৰাৱণ নিধন হ'ব লাগিছিল, কিন্তু ভাগ্য ৰাৱণৰ ইমান ভাল আছিল ৰাৱণক ৰাম আৰু লক্ষ্মণে মৰা সৰ্পতৰ ৰাৱণ কিন্তু নিধন নহ'ল। ৰাৱণ মৃত্যু নহ'ল। তেতিয়া লক্ষ্মণে ৰামক কৈছিল, দাদা আপুনি জগতৰ ঈশ্বৰ বুলি আগতে ভাবিছিলোঁ, এতিয়া গম পালোঁ যে আপোনাৰ ঐশ্বৰিক জ্ঞানৰ অকণমান ক'ৰবাত খেলি মেলি হৈ আছে। বোলে কেনেকে জানিলে? বোলে একেপাত খৰে কিয় নমৰিলে ৰাৱণ? প্ৰশ্ন কৰিছে। তেতিয়া ৰামে ক'লে, ভাতৃ যে ৰাম মানে ৰাৱণ নমৰা এটা বিশেষ কাৰণ হ'ব পাৰে। বোলে কি? তেওঁ খৰপাত অষ্টদল পদ্মৰ তলত পৰিলে, নৰকত পৰি গ'ল। গতিকে তেওঁ চাগে সেইকাৰণে মৰা নাই। 1 নম্বৰ। আৰু 2 নম্বৰ নমৰা আৰু এটা কাৰণ আছে। তেওঁ ব্ৰাহ্মণ কুলত জন্ম। তেওঁ পূৰ্বপুৰুষ ব্ৰাহ্মণ আছিল, এইকাৰণে ব্ৰহ্মজ্ঞান আছিল। গতিকে হয়তো তেওঁ নমৰিবও পাৰে। এতিয়া তুমি যোৱাচোন তেওঁৰ পৰা দুটামান কথা বুজি আহাগে যোৱা। লক্ষ্মণক ৰামে ক'লে। তেতিয়া লক্ষ্মণ আচৰিত হ'ল যে যাক শত্ৰু জ্ঞান কৰি শৰ মাৰিলোঁ তাৰ পৰা ল'ব লগা কিবা আছে বুলি মই দাদা ভবা নাই। এইটো লক্ষ্মণে ৰামক উত্তৰ দিলে। ৰামে ক'লে, নাই, শত্ৰু হ'লেও জানিব লগা কথা জানিব লাগিব, তুমি যোৱা। কিন্তু মনত ৰাখিবা, তেওঁক তুমি ভালকৈ সেৱা কৰিবা। এতিয়া ভালকৈ সেৱা কৰিবলৈ কোৱা কথাটো লক্ষ্মণে বুজি নাপালে। ৰাৱণে গৈ সেৱা কৰিলে। ৰাৱণে চকু মেলি লক্ষ্মণকেই নাচালে। তেতিয়া ৰামক গৈ লক্ষ্মণে ক'লে, দাদা আপোনাৰ কথা ৰাখি পেলাই ৰাৱণক গৈ নমস্কাৰ কৰিলোগে, কিন্তু তেওঁ চকু নেমেলিলে কিয়? বোলে তুমি চাগে সেৱাটো কৰিবলৈ জনা নাই। বোলে কেনে কৰিব লাগে? বোলে তেওঁ পাও চুই সেৱা কৰাগে যোৱা, ভৰিত চুই পেলাই সেৱা কৰা। ৰাৱণক গৈ সেৱা কৰিলে। সেৱা কৰাৰ পাছত চকু মেলি দিলে। মেলি দি পেলাই তেওঁক 4টা পৰামৰ্শ আগবঢ়ালে ৰাৱণে লক্ষ্মণক। এইটো আমাৰ কাৰণে থৈ গৈছে। লক্ষ্মণক ক'লে, ভাতৃ লক্ষ্মণ, মনত ৰাখিবা, ককাই আৰু ভাইক কেতিয়াও শত্ৰু জ্ঞান নকৰিবা। আজি বিভীষণ যদি আমাৰ ঘৰৰ পৰা ওলাই গৈ ৰাৱণৰ পক্ষপাত নকৰিলেহেঁতেন, পৃথিৱীত এনে কি শক্তি আছে যি শক্তিয়ে ৰাৱণক বধ কৰিব পাৰে। ৰাৱণক কথা বাদেই মেঘনাথৰ দৰে বীৰকো ৰামে বধ কৰিব নোৱাৰিলেহেঁতেন যদি বিভীষণে তাত পক্ষ নল'লেহেঁতেন। গতিকে হে বাপ বান্ধৱ আইমাতৃসকল, ককাই ভাই মৃত্যুৰ সময়ত শ্মশানলৈ নিবলৈ কাৰণে ককাই ভাইৰ প্ৰয়োজন নাই। তেতিয়া ককাই ভাই নহ'লেও তালৈ গুচি যাব, কিন্তু জীৱনটোতে আপোনাক সহায় সহযোগিতা দিহা পৰামৰ্শ কৰিবৰ কাৰণে আমাৰ ককাই ভাই প্ৰয়োজন আছে। গতিকে সেইকাৰণে ৰাৱণে কৈছিল যে কোনো কাৰণত কাহানিও ককাই ভাইক শত্ৰু জ্ঞান নকৰিবা। এয়া হ'ল লক্ষ্মণক দিয়া নৈতিক জ্ঞান। এয়া আমাৰ মাজত হৈ আছে। মই একদম ভাষণটো চমু কৰিবলৈ বিচাৰিছোঁ। গতিকে সেইকাৰণে বাপ বান্ধৱ আইমাতৃসকল, ককাই ভাইক কেতিয়াও শত্ৰু জ্ঞান নকৰিবা। কিয়? আমাৰ মৃত্যুৰ সময়ত ককাই ভাইৰ প্ৰয়োজনতকৈ জীৱনটোতে প্ৰয়োজন আছে। আমাৰ তেনেকুৱাও দেখিবলৈ পোৱা গৈছে
পিতৃ বিয়োগৰ পাছত ককাই ভাইক চুবলৈ নিদিয়ে, এজনে কাণত লৈ গৈছে বোলে নাই এহেঁতক চুবলৈ নিদিওঁ। তেনেকুৱা ককাই ভাই কি প্ৰয়োজন আছে? গতিকে সেইকাৰণে ককাই ভাই আমাৰ ভাতৃত্ব প্ৰেম বোধৰ কাৰণে ককাই ভাই, বিপদ আৰু আপদৰ কাৰণে জীৱন্ততে ককাই ভাই, দহা কাজ পাতিবৰ কাৰণে পইচা দি পেলাই উদ্ধাৰ কৰিবৰ কাৰণে ককাই ভাই কোনো প্ৰয়োজন নাই। আমাৰ তেনেকুৱা ককাই ভাই এতিয়াও আছে। বোলে তাৰ ঘৰলৈ নাযাওঁ, মৃত্যু হ'লে গাখীৰটো মই আনি দিম আৰু এনেকে বুলি কোৱা ককাই ভাই আমাৰ মাজত আজিও আছে। কিন্তু আপুনি কাজিৰঙাৰ মাজুলীৰ দৈ খুৱাই দিলে আপোনাৰ ককাই ভাই ঋণটো খোজা কেতিয়াও নাযাব। সেই কথাখিনি ভাগৱতে আমাক সিদ্ধান্ত দিছে। আৰু আমি সেইকাৰণে ভূমি ইয়াতে থাকিব। মই আগত ফকৰাটো গাইছিলোঁৱেই যে 12 হাত ডালৰ 13 হাত ফটা, ভাল মাৰিলি বাপৰ বেটা, ৰৌ বাহুবোৰ সৰকি গ'ল পুথি কলিয়াই পাহে পাহে ৰুল। আমাৰ ইয়াতেই পৃথিৱী থাকিব, ইয়াতে আপোনাৰ ধৰণী গীতা থাকিব, কিন্তু আপুনি আমি ইয়াৰ পৰা গুচি যাবগৈ লাগিব। এইটো যদি সঁচাৰ্থত অনুভৱ হ'লহেঁতেন, আমাৰ মাজত দন কাজিয়া মেল মোকৰ্দমা হাই উৰুমি আমাৰ মাজত নাথাকিলে। আমি বুজি নাপাওঁ যে এদিন আমিও ইয়াৰ পৰা গুচি যাবগৈ লাগিব। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে, অৰ্জুন তুমি কোটি টকাৰ মালিকেই হোৱা বা দিন ভিক্ষাৰী হোৱা, তুমি আৰু ইয়াত কিন্তু জীৱন্ততে কেতিয়াও থাকিব নোৱাৰিবা। ইয়াৰ পৰা তুমি গুচি যাবগৈ লাগিব। এহি শৰীৰৰে কৰ্ম কৰৈ নানা। হে অৰ্জুন, এই শৰীৰৰ কাৰণে তুমি যিমানেই কৰ্ম নকৰা কিয়, এই শৰীৰটো তুমি এদিন ত্যাগ কৰিব লাগিবই। এই কথাটো যদি আমি সঁচাকৈ বুজিলোহেঁতেন, আজি জ্যেষ্ঠজনক কনিষ্ঠজনে কেতিয়াও গালি পাৰিব নোৱাৰিলেহেঁতেন, আৰু কনিষ্ঠজনে কেতিয়াও একেবাৰে শিশুসকলক বেয়া কথা ক'ব নোৱাৰিলে। আমি এদিন কনিষ্ঠ হ'ব লাগিব, এদিন যুৱক হ'ব লাগিব, এদিন বৃদ্ধ হ'ব লাগিব, এদিন বাৰ্ধক্য হৈ পেলাই এই সংসাৰৰ পৰা গুচি যাবগৈ। একে শৰীৰত বাইল বৃদ্ধ জৰা, হোৱে জানা পুৰুষৰ, দেহ এৰি জীৱে অন্য দেহ ধৰে, মৃত্যু সেহি পত। এয়া হ'ল দেহৰ অৱস্থা। এই কথাটো যদি আজি সঁচাকে বুজি পালোহেঁতেন, বোৱাৰীয়েকক শাহুৱেকক বোৱাৰীয়েকে বুঢ়ী বা গালি পাৰিব নোৱাৰে, এদিন তেওঁ গৈ শাহু হ'বগৈ লাগিব। এটা যুৱকে বৃদ্ধ পিতৃ মাতৃক গালি পাৰিব নোৱাৰে, এদিন তেওঁ গৈ পেলাই বৃদ্ধ হ'বগৈ লাগিব। এই কথাটো নজনাৰ কাৰণে তেজ থাকিলে মোৰ মতে চলিব বুলি কোৱা মানুহ আজি আমাৰ মাজত নুই হৈ যোৱা নাই। সেইকাৰণে আমি ভাগৱত শুনিব লাগে, আমি ঈশ্বৰৰ কথা শুনিব লাগে, আৰু ভাগৱত ক্ষেত্ৰলৈ যাব লাগে। আমি ভাগৱতৰ কথাখিনি নুবুজা যুৱক বা যুৱতীয়ে বা ভকত বা বৈষ্ণৱে বা সাধু বা মহন্তই বা আই মাতৃয়ে কেতিয়াও মনৰ সংশয়বিলাক ছেদ কৰিব নোৱাৰিব। গতিকে এইবিলাক হৈ থকা ঘটনা বা ইয়াৰ পাছতনো সুকমুনিয়ে পৰীক্ষিত কি কৈছে, আমি অকণমান পাঠ কৰিলেহে উত্তৰটো পাওঁ। কৃষ্ণ কৃষ্ণ। হে ৰাম শুক নিগদতি শুনা, পৰীক্ষিত ৰায়, যি কথা কহিলো তাৰ লৈও অভিপ্ৰায়। মহাৰাজা সবযশ কৰিয়া প্ৰখ্যাত, গল্য পৰ লোক তাক শুনিলা খাই খ্যাত। হে ৰাম ই কথা শুনিবে যাৰ, আছে মহাভাগ
মিলিবে মনত তার পরম রাগ বিষয় সারয়াক জানিবে কচিতে কহিলু ধৰণী গীতা এহিহে নিমিতে এৰা ই হব কথাটো যেবে এৰা অভিলাষ নুহি পৰমাৰ্থ ইটো বচন বিনাশ যাহাক শুনিলে হুৱে কৃষ্ণত ভকতি কহু পৰমাৰ্থ কথা শুনিও নৃপতি একান্ত ভকত হবে আতি প্ৰীতি ভাৱে উত্তম শ্লোকৰ গুণ যশ সদা গাৱে এটা সম্বাৰ সমীপত থাকি থিৰ চিতে ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে প্ৰতিনিতে সততে নিবে কৃষ্ণ যশ উপজীৱে তে বেশে কৃষ্ণত প্ৰেমৰ পৰম নিৰ্মল হৈবে কৃষ্ণত ভকতি কৈলো পৰমাৰ্থ তত্ৰ তোমাত নৃপতি যাহাৰ কৃষ্ণত হৈল ভকতি চল তাহাৰে গুচিল মনৰ মল এৰা হৃদয়ে দেখিবে যিটো ঈশ্বৰ মোৰ তিক পাইবে ক প্ৰসাদ মহা মুখ্যটো ধিক কথাৰ বুজিলা ৰাজা যেন অভিপ্ৰায় নাহিকে পৰম গতি ভকতি বিনায় পুষন্ত সুকত পুনু নৃপে মনে গুণী ছেদি সংশয় মোৰ মহামুনি কলিৰ লোকৰ ধৰ্ম নাহিকে আচাৰ নিতে নিতে বাঢ়ে পাপ পৰ্বত আকাৰ কলিত পাতক লোক হৈবে জৰ্জৰিত বুজিবে পাত কিৰ ভকতি কিঞ্চিত হৰ সাগৰ কলি পৰম দুৰ্জন পাপন তাত নাহি একো জন ইমানকণ সময়লৈকে ৰজা পৰীক্ষিত পৰমাৰ্থ তত্ত্ব বা পৰমাৰ্থ জ্ঞানখিনি দিব লগা হ'ল এতিয়া আমি পৰমাৰ্থ জ্ঞান বুলি ক'লে বুজিবলৈ আমাৰ কেতিয়াবা অকণমান আউল লাগি যাব পাৰে এইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত ইমান ধুনীয়াকৈ ইয়াৰ সম্পৰ্কে লিখিছে যে আত্মাক চিনি পাবলৈ হ'লে পৰমাৰ্থিক জ্ঞান লাগিব পৰমাৰ্থিক জ্ঞান চিন্তা কৰিবলৈ হ'লে আত্মা জ্ঞান কিন্তু লাগিব হে ৰাম পৰম দুৰ্বোধ
আত্মা তত্ত্ব তার জ্ঞান অর্থে হরিজত লীলা অবতার ধরা তুমি কৃপাময়। ভগৱান কৃষ্ণই আমাৰ দৰে মানুহক জ্ঞান দিবৰ কাৰণে অনন্ত ধামৰ পৰা কিমান বাৰ আহিছিল বুলি ক'লে বেদে কিন্তু সিদ্ধান্ত নিদিলে। কেৱল মহাপুৰুষ শংকৰদেৱে এটা সিদ্ধান্ত দিলে। কেইবাৰ আহিলে? 24 বাৰ। অসংখ্য অৱতাৰ ধাৰণ কৰিছে। তাৰ মূলত অৱতাৰ হ'ল 24 বাৰ, মানে 24 অৱতাৰ। মানে 24 বাৰ এই পৰম জ্ঞান দিবৰ কাৰণে আহিছে। চাওকচোন, এতিয়া প্ৰথম কি লৈ আহিছিলে ভগৱন্তই? আমাক জ্ঞান দিবৰ কাৰণে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰ কাৰণ নাৰায়ণ মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। ভগৱান কৃষ্ণই প্ৰথম মানুহক জ্ঞান দিবৰ কাৰণে কি অৱতাৰ ধাৰণ কৰিছিল? মৎস্য অৱতাৰ ধাৰণ কৰিবলগা হৈছিল। এতিয়া মৎস্য অৱতাৰ ধাৰণ কিয় কৰিবলগা হৈছিল? বেদ আনি পেলাই বেদতনো কি আছে অন্তত মানুহে জানিবৰ কাৰণে তেওঁ মৎস্যৰূপ ধাৰণ কৰিছে। মৎস্যৰূপ ধাৰণ কৰি পেলাই বেদ আনিলে। দশম স্কন্ধ ভাগৱত বেদস্তুতি। বেদ আনি পেলাই মানুহক দি দিলে। কিন্তু মানুহক দিয়াৰ আগতে কাক অধ্যয়ন কৰিব দিলে? ব্ৰহ্মাক দিলে। পূৰ্বতে প্ৰজাপতি আনি বেদ সাৰি 3 বাৰ ওলোটায়া চাইলন্ত বিচাৰি। এতিয়া ব্ৰহ্মাই কেইবাৰ চালে? 3 বাৰ চাইছে, 3 বাৰ প্ৰমাণ কৰিলে। এতিয়া বেদত কি পালে? ব্ৰহ্মাক ভগৱন্তই সুধিলে কি আছে বেদত? ব্ৰহ্মাই ক'লে এহি মতে বেদত পায় লন্তই ব্ৰহ্মাই সাৰ নাম কীৰ্তনে খেতৰে দুৰ্ঘোৰ সংসাৰ। এতিয়া বেদত কি আছে? নাম আৰু কীৰ্তন। এতিয়া এই বেদৰ কথাখিনিকে আনি পেলাই ব্ৰহ্মাই প্ৰমাণ কৰি পেলাই আমাক দি থৈ গুচি গ'ল। এই বেদৰ পৰম তত্ত্বটো যি জানিলে ই আৰু পৰমাৰ্থ বা আত্মা তত্ত্ব জ্ঞান আৰু বেলেগে প্ৰয়োজন নাই। কি নাই? ৰাম সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গতিকে বাপসকল ক'বলৈ বেয়া। এই আমি ভাগৱত যে পাতো, আমি সকলোৱে পাতিছো। আজি আপোনালোকে পাতিছে, কাইলৈ হয়তো আমি বেলেগ পাতিয়ে থাকিম। কিন্তু আমাৰ দিনত একদম হালধিও নিদিয়ে, তেলো নিদিয়ে। আমাৰ শুই থকা কাহিনী এইবিলাক। 3 নম্বৰ দিনাখন তোহাৰী চৰণে মোহাৰি থোৱা মানুহ আমাৰ মাজত আজিও আছে। কি হ'ল ভাগৱত পাতি? এয়া হৈ আছে আমাৰ মাজত। এইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে নাম মাত্ৰ যজ্ঞ কৰে শ্ৰদ্ধা নাহি যাৰ, শাস্ত্ৰ বিধি নাহি মাত্ৰ অহংকাৰ সাৰ। যজ্ঞ কৰি যিটোজনে মদ্যঘেন কৰে তাতো পৰে কোনো পাপী আশ্ৰয় সংসাৰে। গতিকে আমাৰ অনুৰোধে থাকিব এটা, এইটো ভাগৱত গীতাৰ অনুৰোধে, মোৰ ব্যক্তিগত অনুৰোধ একো নাই ইয়াত। অন্তত এই ভাগৱতৰ 24 ঘণ্টা আগৰ পৰা
আৰু ভাগৱত বা ভাওনা শেষ কৰা 24 ঘণ্টা পাছলৈকে আমি পাৰিলে হিংসা ধৰ্ম কৰিব নালাগে। পাৰিলে নকৰিলেতো বৰ ভাল, আৰু কৰিব নোৱাৰিলেও 24 ঘণ্টাৰ আগত আৰু 24 ঘণ্টাৰ পাছত যাতে আমি হিংসাটো নকৰোঁ। ভগৱন্তৰ কৃপা পাবলৈ হ'লে আমি ভগৱন্তই বান্ধি দিয়া নিয়মো পালন কৰিব লাগিব। কিন্তু আমি নামানো নহয় বাপসকল, বহুতে আমি নামানো। সেইকাৰণে কি হয়, শুনাটো পৰমাৰ্থ তত্ত্বটো ঠিকেই শুনে, কিন্তু পাছত গৈ পেলাই পৰমাৰ্থ তত্ত্বটো গৈ পেলাই কৰবালে গুচি যায়। হে ৰজা, এতিয়া পৰমাৰ্থ তত্ত্বটো হ'ল 4টা অৰ্থ তুমি জানিব লাগিব। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰিব লাগে, আৰু মই ক'লৈ যাম। এই 4টা কথা যদি বাল্য এজনেও জানে, 4টা কথা বৃদ্ধ এগৰাকীও জানে, 4টা কথা যদি যুৱক এজনেও জানে, সেইজনেও ভগৱন্তৰ কৃপা লাভ কৰিব।